নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, এয়া আমাৰ জীৱনলৈ ৰেডিঅ' শ্ৰোতা সংঘৰ মাইক্ৰফোনৰ সন্মুখত মই দীপজ্যোতি বৰা। শ্ৰোতাসকল, আজি আমাৰ ৰেডিঅ' শুনা অনুভৱ এই শিতানত লগ পাইছোঁ কাজিৰঙা কহৰা অঞ্চলৰ এজন ৰেডিঅ' প্ৰেমী শ্ৰোতা দুলাল পূজাৰী ডাঙৰীয়াক। আহকচোন আমি আজি দুলাল পূজাৰী ডাঙৰীয়াৰ সৈতে অকণমান ৰেডিঅ' শুনা অনুভৱ সম্পৰ্কে কথা পাতোঁ। দুলাল পূজাৰী ডাঙৰীয়া, আপোনাক আমাৰ জীৱনলৈ নমস্কাৰ। আপোনাক আমাৰ জীৱনলৈ ৰেডিঅ' সংঘলৈ স্বাগতম জনাইছোঁ। হয়, দুলাল পূজাৰী ডাঙৰীয়া, আপুনি যিহেতু এগৰাকী ৰেডিঅ' প্ৰেমী শ্ৰোতা, ৰেডিঅ' শুনি যথেষ্ট ভাল পায়, আমি সেই বিষয়ে আমি কথা পাতিম। কিন্তু তাৰ আগতে আপোনাৰ জন্ম ঠাইখনৰ বিষয়ে, লগতে আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে, সেই বিষয়ে যদি আপুনি অকণমান চমুকৈ কৈ লয়। হয় 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 মোৰ আচলতে মোৰ ঘৰ আমাৰ বৰাবুং গাঁৱত আছিলে। তাৰপিছত দেউতাই খুমটাই বাগানত কাম কৰিছিলে। খুমটাই বাগানত কাম কৰি আমি গোলাঘাট চান্দমাৰীত ঘৰ ল'লোঁ প্ৰায় 1954 চনত। তাৰপিছৰ পৰা মই গোলাঘাটত বাস কৰিছোঁ। গোলাঘাট গভৰ্ণমেণ্ট স্কুলত পঢ়িলোঁ, LP স্কুলত পঢ়িলোঁ, চান্দমাৰী LP স্কুলত। তাৰপিছতে গোলাঘাট গভৰ্ণমেণ্ট হাই স্কুলত পঢ়িলোঁ। তাৰপৰা মই গোলাঘাট দেৱৰাজ ৰয় কলেজৰ পৰা BA পাছ কৰি আহিলোঁ। হয় হয়, পূজাৰী ডাঙৰীয়া, আপুনি যিহেতু আকাশবাণীৰ কেন্দ্ৰ অনুষ্ঠানবিলাক নিয়মীয়াকৈ শুনি হয় যথেষ্ট ভাল পায়। অকণমান আকাশবাণীৰ বিষয়ে অকণমান ৰেডিঅ'টোৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। নিশ্চয় হয়, আপুনি 1962 চনৰ মানে কথা। তাৰমানে মোৰ বাইদেউ মণিকা পূজাৰী তাৰমানে সেই সময়ত কলেজত পঢ়ি থাকে, মই স্কুলত পঢ়োঁ। তেতিয়া আমাৰ মানে ঘৰত মানে এই ৰেডিঅ' বোলাটো বৰ ইণ্টাৰেষ্ট, কাৰণ মাও থাকে, মা অন্যতো তেতিয়া একো নাছিলে। সেইকাৰণে আমি কি কওঁ, আইদেউ বুলনি নামৰ সেই বুঢ়া সংসাৰ নামৰ এখন আছিলে। সেই বুঢ়া সংসাৰখন আমি সদায় আৰু দিনৰ 1টা বজাত শুনো। তাৰপিছৰ পৰাই মই অৱশ্যে বাহিৰলৈ গ'লোঁ, ধৰ ডিব্ৰুগড় চেণ্টাৰটো পালোঁ। তেতিয়া অৱশ্যে 1962 চনত হয়তো ডিব্ৰুগড় চেণ্টাৰ হোৱা নাছিলে। তাৰপিছৰ পৰা আমি গোটেই মই ডিব্ৰুগড় চেণ্টাৰ হোৱাৰ পিছৰ পৰা মই সকলোখিনি কথা মই শুনি থাকোঁ। ৰাতিপুৱা 5:30 উঠোঁ, 5:30 উঠি মোৰ কাম সেইখিনি শুনাৰ পিছত প্ৰথমতে নিউজটো শুনো, তাৰপিছত আজিৰ দিনটো শুনো। এনেকৈ শুনি পেলাই ঠিক 7:30 বজাৰ পিছতে মোৰ কৰ্ম আৰম্ভ কৰোঁ। হয় বাৰু, পূজাৰী ডাঙৰীয়া, আপুনি এতিয়া আপোনাৰ বয়স কিমান মান হ'ব বাৰু? বয়স মোৰ 78 ন? আচলতে আপোনাক এজন খুব মাত খাৰ শুনি যেন লাগিছে আপুনি এজন খুব 30 বছৰীয়া বা 35 বছৰীয়া এজন যুৱকৰ দৰে লাগিছে। হয়, মোৰ মানে কথা হৈছে কি, মই আসন কৰিছিলোঁ আগতে, বুজিছেনে? আসন কৰি পেলাই মই বৰ্তমান এতিয়া ত্ৰিফলা খাওঁ। ত্ৰিফলা সদায় ৰাতি 12 ৰাতি খাওঁ 12 বজাত। মোৰ প্ৰায় এতিয়া ডাক্তৰে কোৱা মতে সকলোবিলাক নৰ্মেল যদিও মই ত্ৰিফলা খাই থাকোঁ। সেইটোৱে মোৰ মানে আসন চাসন কৰি থাকোঁ কিছুমান, এতিয়াও কৰোঁ মই। নিশ্চয়, আপুনি যিহেতু এগৰাকী ৰেডিঅ' প্ৰেমী শ্ৰোতা, গতিকে আপুনি নিশ্চয় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান শুনো বুলি যিহেতু কৈছে, গতিকে অনুষ্ঠানবিলাক শুনি নিশ্চয় উপকৃত হ'ব পাৰিছে। নিশ্চয় হওঁ, প্ৰায়বিলাক উপকৃত হওঁ। সেইদিনা এতিয়া বৰ্ণৰ সংকটৰ বিষয়ে কৈছে, বৰ্ণৰ বিষয়ে ক'লে সেইটো প্ৰায়বিলাকে শুনো বুলি ক'ব পাৰি। হয়, ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান বুলি ক'লে বা আকাশবাণী অনুষ্ঠান বুলি ক'লে সকলোৱে প্ৰিয়। তথাপিও আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, আপোনাৰ মুখৰ পৰা আমি আচলতে জানিব বিচাৰিছোঁ কেইটামান যদি অনুষ্ঠানৰ নাম, আপোনাৰ প্ৰিয় অনুষ্ঠানৰ নাম যদি আপুনি এই মুহূৰ্তত অনুষ্ঠানটো প্ৰথমতে মই গোটেইখিনি অনুষ্ঠান নুশুনো, কাৰণ আজিকালি ডাঙৰ কথা হ'ল কি, অৰুণাচলৰ প্ৰগ্ৰেমটো 6:30 পৰা দিয়ে। মই শুনো 5:30 পৰা। 5:30 পৰা শুনাৰ পিছতে 6টা বজাত মই এইটো শুনো। শুনাৰ পিছতে তাৰপিছতে হিন্দী অনুষ্ঠান আছে নহয়, হিন্দী শিকা, সেইটো শুনো। তাৰপিছতে মই আজিৰ দিনটো শুনাৰ পিছতে মই আৰু তাৰ অন্য বিশেষ কামত যাওঁগৈ নহয়। তাৰপিছত মই আকৌ সন্ধিয়া শুনোগৈ আৰু। ধৰক আমাৰ কৃষকসকলক দিয়ে, সেইটো কেতিয়াবা শুনো। তাৰপিছত নিউজটো শুনো, আৰু আজিকালি আঞ্চলিক বাতৰিটো গুৱাহাটীৰ লগত হ'ল। গুৱাহাটী পাৰিলে কৰে, হয়। আগতেতো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আকৌ 9:30 বজাত শুনো মই সেইটো নিউজটো। হয়, ৰাতি। হয়, বাছ ঠিক আছে। পূজাৰী ডাঙৰীয়া, আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত মোৰ পৰিবাৰ আছে। তাৰপিছতে মোৰ ল'ৰা-ছোৱালী ডাঙৰ ল'ৰাটো ছাৰ্ভিচ ইঞ্জিনিয়াৰ ডিজাইন কোম্পানীত কাম কৰে। ছোৱালীজনী নগাঁৱলৈ বিয়া দিলোঁ। তাই বৰ্তমান তাতে নগাঁৱলৈ বিয়া হোৱাৰ পিছত তাই স্কুলতো কাম কৰি থাকে। আৰু এই আমাৰ মোৰ বোৱাৰী আহিলে। বোৱাৰী এতিয়া বৰ্তমান এখন স্কুলত কাম কৰি আছে, একাডেমিত কাম কৰি থাকে তাই ছোৱালীজনী। সেয়াই আমাৰ পৰিয়াল। আৰু আমি মানে মাজে মাজে ধৰক আমাৰ প্ৰব্লেম হৈছে কি, আমাৰ ল'ৰাটো প্ৰায় বাহিৰতে থাকে বুলি ক'ব পাৰি। কেতিয়াবা আফ্ৰিকালৈ যায়, কেতিয়াবা কি কয় ক'ৰবাত মানে প্ৰায় বাহিৰলৈ গৈ থাকে। সি ডিজাইন কোম্পানীৰ মানুহখিনি সেইটোৱে। আৰু আমাৰ পৰিবাৰ এতিয়া বৰ্তমান কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুলৰ পৰা তেওঁ ৰিটায়াৰ হৈছে। বৰ্তমান আমি ইয়াতে কাজিৰঙাতে ঘৰ এটা বনাই আছোঁ আৰু। গোলাঘাটত মোৰ ঘৰ আছিলে, ডাঙৰ ঘৰ এতিয়াও আছে।
হয়। ডিজাৰ্টেড হৈ গ'ল সকলোবিলাকে। এটা মানে আপুনি কাজিৰঙা কহৰা অঞ্চলত আপুনি আছে তাৰে বাসিন্দা। মই কাজিৰঙা পোৱা বুলি কাৰণ মই 1977 তাৰমানে 4টা ঠাইত মই জইন কৰিছোঁ। ITBC নামৰ এটা আমাৰ অনুষ্ঠান আছিলে। এই অনুষ্ঠানৰ পিছত আমাৰ আছাম টুৰিজিম হ'ল। আছাম টুৰিজিম মই ৰিটায়াৰ কৰিছোঁ 2002 চনত। হয় বাৰু আপোনাৰ সৈতে কথা পাতি যথেষ্ট ভাল লাগিছে। উঠি অহা প্ৰজন্মক আপুনি কিবা আহ্বান জনাব নেকি ৰেডিঅ' শুনাৰ ক্ষেত্ৰত? তাক ক'ব লাগে উঠি অহা যিসকল আপোনাৰ নৱপ্ৰজন্ম সকলক মই এটা ক'ব বিচাৰোঁ, এইবিলাক উঠি অহা যুৱ প্ৰজন্মক মই এটা মানে অনুৰোধ মই এটা ক'ব বিচাৰোঁ যে তেওঁলোকে প্ৰত্যেক দিনা সেই কিছুমান অনুষ্ঠান আমাৰ যি ডিব্ৰুগড় চেণ্টাৰ যিবোৰ অনুষ্ঠান আছে শৈক্ষিক বিষয়ে বিভিন্ন কথাবিলাক শিকিবলগীয়া বস্তুবিলাক নিশ্চয় জনাটো উচিত। কাৰণ যিহেতু মই বুঢ়া বয়সতো মই এতিয়া কিছুমান ডিব্ৰুগড় চেণ্টাৰ বা কিছুমান কথা শুনি থাকোঁ আৰু মই তাৰ পৰা যথেষ্ট উপকৃত হৈছোঁ। গতিকে মই ভাবোঁ এই যুৱ প্ৰজন্মলৈ মোৰ এটা অনুৰোধ আছে যে তেওঁলোকে যাতে এইটো সুখে কাৰণ আজিকালি প্ৰত্যেকেবিলাক সেই টিভিটো বা অন্য যায়, কিন্তু ৰেডিঅ' চেণ্টাৰটো বহুত টুৰিষ্ট চেণ্টাৰ আৰু ইয়াৰ কথাখিনি আচল কথা তাৰমানে মানে মেডিয়াত ইয়াত শুদ্ধ উত্তৰ দিয়ে যেন মোৰ লাগে। হয় ঠিক আছে, আপোনাৰ লগত কথা পাতি যথেষ্ট ভাল লাগিল আৰু ইমান ব্যস্ততাৰ মাজতো যাতে আপুনি অকণমান সময় আমাৰ সৈতে দিব পাৰিলে তাৰ বাবে ভাল লাগিল। আপোনাৰ কথা পাতি ভাল লাগিল। আপুনি ইমান মোৰ বৰ ভাল লাগিছে যে আপোনালোকে যে মোৰ অনুষ্ঠানটো মোক বিচাৰিছে, মোৰ নিচিনা সামান্য এজন মানুহক যে আপোনালোকে বিচাৰিছে, মই যথেষ্ট ধন্যবাদ। আৰু কেতিয়াবা ধৰক চিঠিপত্ৰ যেতিয়া মই দিওঁ তেতিয়া আপোনালোকে নিশ্চয় মোৰ চিঠিখন প্ৰকাশ কৰিব বুলি মই ভাবিছোঁ। কাৰণ মই বিশেষকৈ ইয়াত এই চৰাই চিৰিকটিৰ ওপৰতে বিশেষ মানে প্ৰায় চাই থাকোঁ। ধৰক আমাৰ এই হৰ্ণবিল আহে, শালিকা আহে, এই সকলোবিলাক মই এতিয়াও উঠি খুৱাই থাকোঁ সিহঁতক। এনেকৈ মই ভাল পাওঁ তাৰমানে এই মানে ষ্টে ইন দ্য নেচাৰেল ৱে, এইটোৱে কথা। হয়, আপুনি মানে প্ৰকৃতিক যথেষ্ট ভাল পায় নহয়? হয় প্ৰকৃতিক যথেষ্ট ভাল লাগে মোৰ। আৰু মই সৰুৰ পৰা ইয়াৰ পৰা প্ৰকৃতিৰ মাজতে সোমাই আছোঁ। নিশ্চয়। আৰু আসন চাখন এতিয়াও কওঁ এই প্ৰকৃতিৰ মাজত আসনটো বৰ ভাল। কাৰণ ধৰক নেচাৰৰ মাজত মই সোমাই আছোঁ। মোৰ কাষেদি এখন নদী বৈ গৈছে, তাৰ বিষয়ে মই 2 এটা বস্তু মাজে মাজে লেখোঁ। সেয়াই আৰু মোৰ জীৱন। দুলাল পূজাৰী ডাঙৰীয়া, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক যে এইকণ সময় দিলে তাৰ বাবে আমাৰ জীৱন ৰেডিঅ' সংঘৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে আপুনি এনেদৰে ৰেডিঅ' অনুষ্ঠানবিলাক শুনি থাকিব আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।